এয়া গৰু নোৱাবৰ কাৰণে আমাৰ ৰেডি হৈ গ'ল। এয়া চাটবাৰি বনালে আৰু এয়া লাও, বেঙেনা, কেৰেলা, থেকেৰা, হালধি, এয়া মাটিমাহ, এয়া হালধি, এয়া তেল, এয়া দি এতিয়া গৰু নোৱা হ'ব। আপোনালোকে চাই থাকিব আৰু কি কি কওঁ। আগধৰি মাথাত দিয়ে, মাথাতহে দিয়ে হেৰি তলৰ পৰা ওপৰলৈ দিব লাগে ভালকৈ। বহুত হেৰি ডাঠ নহয় সিহঁতৰ জিভা। তেল লগাব লাগিব এতিয়া শিংকেইটাত। তেলৰ হেৰিটো লৈ অকণ অকণ বাতিটো লৈ ল। শিংকেইটা লগা, মৰম কৰি ল'ব লাগে, তেতিয়াহে দিব পাতি। নুচুৱে যে গৰু, সেইকাৰণে তেনেকুৱা কৰিব। পোৱালিটোকো অকণমান দিলে শিং গজিবহে আৰু সৰু পোৱালি। এবছৰলৈ আৰু তেল টেঙাও আকৌ এবছৰ মূৰতহে পৰিব। ভালকৈ সেইকাৰণে সানি দিব লাগে আজিৰ দিনটোত নোৱাওঁতেই। হালধি কিনাৰত দে মুখত, তেনেকৈ। নেজডালৰ চুলিখিনিত অকণ তেল লগাই দিব লাগে।
এয়া মৰলীয়া শাক। মৰলীয়া এনেকৈ গৰু উলিয়াই নিয়াৰ সময়ত পদূলি মুখত দিব লাগে। এইটো এটা পৰম্পৰা আমাৰ অতীজৰ পৰা দেখি আহিছোঁ, সেইকাৰণে আমিও দিওঁ। কি কাৰণত দিয়ে নাজানো আৰু, কিন্তু দিব লাগে বুলি জানো। আমাৰ নিকিয়ে দি দিছে এয়া। আমাৰ ল'ৰা নাই যে, সেইকাৰণে আমি গৰু নোৱা কামত মানে মাইকী মানুহ আমি ঘৰৰ সকলো সদস্যই আমি সকলো কাম কৰোঁ। হ'ল। অঁ। এয়া দুপৰীয়া খাবলৈ দি থৈ আহিছোঁ প্ৰসাদ আৰু জলপান। চিৰা দৈ যোগাৰ কৰিছিলোঁ, চিৰা দৈ দিছোঁ। তাৰপিছত অকণমান দেৰিকৈ লুচি আৰু দালি খাব। এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱা নাই কাৰণে প্ৰসাদ আৰু এতিয়া জলপানকেইটাকে দি লৈছোঁ। আৰু পিছত অকণ দেৰিকৈ হ'লেও আৰু সেয়া দেৰিকৈ খালেও হ'ব পিছত। আৰু কি কওঁ, ভিডিঅ'টো চাই থাকিব আজিৰ দিনটোত। হাই গাইজ, 3টা বজাত ৰুটি চব্জি বনাই, চব্জি বনোৱা নাই, বুটৰ দালি বনালোঁ আৰু শুকান ৰুটি। আমাৰ আকৌ তেলত ভাজিলে নাখায় পুৰি, সেইকাৰণে শুকানে বনাইছোঁ। আৰু বুটৰ দালি বনাইছোঁ। সেনেকৈ 3টা বজাত খালে, খাই এতিয়া গৰু আনিবলৈ গৈছে মানুহজন। আৰু মই এয়া গৰু অহাৰ পিছত কি কৰিব লাগিব এয়া যোগাৰ কৰি আছোঁ। এয়া চাওক, এয়া পিঠা 2টা গৰুৰ কাৰণে 4টা পিঠা বনাইছোঁ। আৰু এয়া মালভোগ কল খুৱাব। আৰু এয়া হ'ল, এয়া আহি পোৱাৰ লগে লগে ভৰি ধুৱাব লাগিব। এয়া পানী যোগাৰ কৰি থৈছোঁ গৰুক।
গৰুক অকণ পানী দিব লাগিব ভৰিত আৰু বিচনীয়ে বিচিব লাগিব। ইয়াৰ নতুন বিচনী গামোচা দি ইয়াৰ বিচিবলৈ আৰু যোগাৰকৈ থৈছোঁ। আকৌ জাগ তৈয়াৰ কৰি থৈছোঁ, জাগটো দেখুৱাই আছোঁ ৰ'ব। ইয়াৰ জাগ এইখিনিত যোগাৰকৈ থৈছোঁ। আকৌ ইয়াৰ মাখিয়তী পাত, এয়া গৰু গোহালিত এয়া মাখিয়তী পাত থৈছোঁ। এয়া গৰু বন্ধাৰ পিছত এয়া দি কোবাব লাগিব। আৰু মই সেইয়া এটা জাগ জ্বলাই দিলোঁৱেই। লেতেৰা সেইখিনিতে এজোপা নিম গছ আছে, গোটেই শুকান নিম পাতবিলাক গোট খাই আছিলে, মই সেইখিনি জ্বলাই দিছোঁ। জ্বলাই দি সেয়াও একো জাগৰ নিচিনাই হৈছে আৰু সাজি সাজি গোটাই থোৱা। ইয়াত কি কি দিব লাগে ন? বিহ লঙনি, তাৰপিছত আকৌ এয়া ঔটেঙা পাত, মৰিয়া, মাখিয়তী পাত, দীঘল পাত, মাটিমাৰো জাত, খাই দিয়ক এবাৰ।